এতিয়া আপুনি ক'ৰ পৰা আহিছে? আপোনাৰ কিমতে বয়স কিমান হ'ব? 4 আইতা আপোনাৰ নাতি ল'ৰা ছোৱালী কিমান হ'ব? ল'ৰা 5টা। নাতিৰ কথা কওকচোন। আপুনি মাইক্ৰফোনটো লৈ ল'ব নেকি বাৰু? মাইক্ৰফোন আপোনাৰ নাতি কেইটা? মোৰ নাতি 3টা। বৰ ধুনীয়া দেখিবলৈ মোৰ নিচিনা। এই মোৰ কটতে গ'লে কৃষ্ণ তোৰ নামটো কৃষ্ণ নাছিল। মোৰ নাম কৃষ্ণ। যোৱা বছৰ কৃষ্ণ বুলি কৈছিল। নহয় মোৰ নাম কৃষ্ণ। মোৰ নাম দুটা। মোৰ নাম দুটা। হ'ব তোৰ নামটো জানিলো কিবা। চাবোন বুলি মাতিম দে। তাহাঁতি ল'ৰা-ছোৱালী কিনো ল'ৰা-ছোৱালী কথা সুধিব? ল'ৰা 3টা বুলি কোৱা নাই নেকি কিবা নাতি? আৰু নাজানো ন তহঁতৰ হাঁচতি চকু ন? তামোল এখন খাবি নেকি? আজিকালি তামোলৰ বৰ দাম। মাষ্টৰ চাকৰি তহঁতিহে কৰিছ। তামোল আকৌ মই খাব খাবি দে এখন। লাষ্টত মই যাওঁতে তোক খুৱাই পঠিয়াম। আজি চাহ একাপ খুৱাবি। মিঠাই লৈ আহিবি ৰঙা ৰঙা। মোৰ নাম ফুলেশ্বৰী নহয় নেকি? ফুলেশ্বৰী ফুলি থাকো মই। ফুলি থাকো খালি। ডাক্তৰটো ল'ৰাটোৱে লগাই দিছে। ল'ৰাটোৱে নেজানো এই ডক্তৰ নেজানো আৰু লগাই দিছে আৰু মুখখনহে মেলিছো। কি লগাইছে গম নাপাওঁ নহয়। এই চববোৰ কেনে এনেকে বহি আছে হয়? এই কেইটামান নতুন নতুন দেখিছো বুজিছ। চাকৰি মোক লৈ যাবি আছোন। তহঁতি হ'বলৈ চাই আছ। কৰিম চাবি। বহিছে আইজনী এইটো নামটো কি? লাভন্য বৰ ধুনীয়াজনী হৈছে দেই। মোতকে বৰ ধুনীয়া নাম ভাবি পাওঁ পাওঁনে? এই গাভৰুতে কেনেকুৱা ধুনীয়া আছে। তোৰ কিয় ধুনীয়া? বহি আছে হ'বলা
খাবি নেকি? মই তামোল নাখাওঁ, কেতিয়াবা পালে চিলিকা এটাহে খাওঁ। মাষ্টৰী মানুহ ক'নো শুই মানুহ পাত্তা বুলি ক'নো খাবি আৰু বাকী খবৰ খাতি ভাল নহয় তহঁতৰ? ভাল ভাল। নামটো পিছে কেনেকুৱা? মোৰ নামটো দিলীপ বৰা। অঁ চাকি চাকি ন হ'ব দে ভাবে তোক মই চাকি বুলিয়ে মাতিম তাতে বোলে দেখিলে ভাত এখাৰ দিবি আকৌ মোক আজি চিনাকি হৈছোঁ নহয় আৰু তই মাজনী গম নাপাওঁ নি মই যে ইয়াতে থাকোঁ এই বোলে কাপোৰ এযোৰ আনিব নোৱাৰি যে ধুনীয়াকৈ পিন্ধি আহিছোঁ একদম ধুনীয়া দামী কাপোৰ যে বিয়াতে ভালকৈ মেইন ছেট যে দিয়া বুজিছ তাৰপৰা কাপোৰে পিন্ধি নাপালোঁ কাপোৰ তই এযোৰ দিবি দে ইমান ধুনীয়া ৰঙৰ লগাইছে এইবোৰ ভাল লাগিছে এতিয়া ল'ৰা ছোৱালীয়ে ল'ৰাকেইটাক কাপকানি দিয়ে নিদিয়ে পিছতে একদম বহি থাকোঁ